ফ্রম রোয়িং। তো আমার হোটেল রুমটো চাব পাৰে, আগৰ ব্লগটো দেখা হৈছিলে কি অৱস্থা, চবে ৰেডি হৈ আছে, 8:30 বাজিব হ'ল। চ' এতিয়া আমি ওলাই যাওঁ, বা বাহিৰত বৰষুণ দি আছে। তো এতিয়া তলত যাই কিনে বাইকবিলাক ৱাৰ্ম আপ কৰোঁ, বেডিং মটৰবিলাক বান্ধো, তাৰপিছত ডাইৰেক্ট মটৰ ব্লগিঙত লগ পাই আছোঁ। কিন্তু বৰষুণ দি আছে, ইফালে যাব লাগিব। ৱাৰ্ম আপ দি দিলোঁ গাড়ীকেইখন, বাকীবিলাক ওলাই আছে, এইফালে গাড়ী এখন আছে, ওলাব অসুবিধা হৈছে। চ' এইখন হোটেলত আমি আছিলোঁ, আৰু ইয়াৰ ফালৰ পৰা আহিলে ইফালে আহিব লাগে। এই হৈছে ৰয়িং মাৰ্কেট, ধুনীয়া মাৰ্কেট, আৰু হোটেলটো থাকি বহুত ভাল লাগিছে। ৰিকমেণ্ড কৰিম আপোনালোকে আহিলে, কিন্তু অলপ প্ৰি বুকিং কৰিবলৈ চেষ্টা কৰিব। তেতিয়া ৱাৰ্ম চৰ্ম গোটেই হৈ লওক, অকণমান ব্ৰেকফাষ্ট কৰিম, তাৰপিছত ওলাই যাম। কিন্তু বৰষুণ পৰিছে, হোপফুলি যদি স্ন'ফল পাওঁ বা স্ন' যদি পাওঁ ভাল লাগিব। চ' ভিডিঅ'টো শেষলৈকে চাই থাকক। দেখা পাইছিলোঁ আমি বাইকবিলাক ৱাৰ্ম আপ কৰি আছিলোঁ, তো ৱাৰ্ম আপ কৰা হৈ এতিয়া আমি ওলাই আহিলোঁ। ওলাই অকণমান অহাৰ পিছত এটা চেক পইণ্ট পাব, তাতে আকৌ এণ্ট্ৰি কৰাব লাগিব। পাৰ পাৰ্চন 20 ৰুপিজকৈ লৈছে। তো এতিয়া এণ্ট্ৰি চেণ্ট্ৰি কৰালে এতিয়া গৈ আছোঁ। ক'ৰবাত ভাল ঠাই পালে তাতে ব্ৰেকফাষ্ট কৰিব লাগিব। অকণমান বৰষুণ পৰি আছে, থাকোঁ আপোনালোকে ভিউবিলাক চাই থাকক, আৰু ধুনীয়া লাগিব যদি ব্লগটো চাই। ব্লগটো একেলগে চাই থাকিব, আৰু যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। তো ভিডিঅ'টো চাই থাকক, ইয়াত ভাল ভিউ য'ত পাওঁ এইবিলাক দেখুৱাই আছোঁ। এইবাৰ ইয়াতে আমি ৰেষ্টুৰেণ্ট এটা পালোঁ, চ' অলপ ধাবা ষ্টাইলৰ হয়। তো ইয়াতে অকণমান চাহ, মেগী কিবা কিবি খাই লওঁ। এইফালে ভিউটো দেখুৱাই আছোঁ, ধুনীয়া ক্লাউডি হৈ আছে। এইবিলাক পাৰ্কিং কৰি থ'লোঁ, আৰু কাৰ্ভ চাহ কিমান ধুনীয়া ধুনীয়া। মোবাইলেদি শ্বুট কৰি আছোঁ, সেইটো কাৰণে ইমান কাৰ্ভবিলাক আমি দেখাব পৰা নাই। নেক্সট যেতিয়া GoPro লৈ আহিম তেতিয়া ধুনীয়াকৈ দেখুৱাম। আৰু ইফালে কিটচেনটো বনাই আছে দাদাই, আমি ইয়াতে অলপ অপেক্ষা কৰি আছোঁ। আৰু এইফালে চাওক কিমান ধুনীয়া প্লেচ বনাইছে। কিন্তু ডাৱৰীয়া হৈছে কাৰণে এইখিনি ভিউখিনি ভালদৰে দেখা নাপাব, কিন্তু ডাৱৰীয়া নহ'লে ধুনীয়া ভিউ দেখা পালে হয়। তথাপিতো যিখিনি পাৰোঁ চেষ্টা কৰি আছোঁ দেখুৱাবলৈ। ইফালে ভেলিটো চাওক কিমান ধুনীয়া লাগিছে। চ' ক্লিয়াৰ ৱেডাৰ হ'লে আৰু ধুনীয়া লাগিব, ক্লাউডি হৈ আছে। চ' এইফালে চাগে কিবা কৰিব তেওঁলোকে, কাৰণ এইটো জেগাটো অলপ উন্নত হৈ আছে লাহে লাহে, মানুহবিলাক টুৰিষ্টবিলাক আহি আছে। চ' এনেকুৱা হৈছে প্লেচটো। ত' এতিয়া আমি ব্ৰেকফাষ্টটো কৰি লওঁ, কৰি কিনে ইয়াৰ পৰা ওলাই যাই মটৰ ব্লগিঙত লগ পাই আছোঁ। ফোন দি থকাৰ কাৰণে ব্লগ শ্লগ কৰিব পৰা নাই ৰাস্তাত। ইয়াতে অকণমান টাইম ৰখিলোঁ, বহুত ঠাণ্ডা লাগি আছে। তো অকণমান ইঞ্জিনৰ হিটত হাতবিলাক শিকি লওঁ, আৰু গ্ল'ভছ বিলাক চেঞ্জ কৰি লওঁ। তো ইফালে যাব লাগিব আৰু ওপৰলৈ, ধুনীয়া টাৰ্ণিং, কিন্তু ব্লগ কৰিব পৰা নাই মোবাইলেৰে, বহুত বৰষুণ দি আছে। চ' লগৰবিলাকে চবে গ্ল'ভছ চেঞ্জ কৰি আছে। তেতিয়া লাহে লাহে গৈ থাকোঁ, আৰু বৰষুণ যদি কমে ধুনীয়াকৈ ব্লগটো কণ্টিনিউ কৰি আছোঁ। আৰু নহ'লে ভিডিঅ'টোত বৰফ চৰফ চাব পাৰিব, ভিডিঅ'টো শেষলৈকে চাই থাকক। এতিয়া আমি লাহে লাহে গৈ থাকোঁ। তো অকণমান বৰষুণ কমিছে, মায়'দিয়া পাম আৰু বেছি টাইম নাই, আৰু 4 কিলোমিটাৰমান আছে। ৰাস্তা বহুত সৰু হৈ আছে, তো এইটো কাৰণে লাহে লাহে যাব লগা হৈছে। আৰু একচুৱেলি পাহাৰীয়া ৰাস্তাত লাহে লাহে যোৱাটোৱে ভাল, নিজৰো ছেফটি হয়, আৰু আগফালৰ পৰা আহি থকা গাড়ীবিলাকৰ কাৰণে ছেফটি হয়। তো বৰফ পাম অকণমান দেখা পাইছোঁ পাহাৰৰ ওপৰত। তো গৈ থাকোঁ এতিয়া লাহে লাহে, একেবাৰে মায়'দিয়া পাছ পোৱাৰ অকণমান আগে আগে আপোনালোক দেখুৱাম। তো ধুনীয়া ধুনীয়া ভিউ আছে। তো এতিয়া আমি লাহে লাহে গৈ থাকোঁ, আৰু ভিডিঅ' নকৰোঁ, একদম মায়'দিয়া পাছ পোৱাৰ আগে আগে ভিডিঅ'টো আকৌ কণ্টিনিউ কৰিম। ফাইনেলি আমি আহি পালোঁ মায়'দিয়া পাছ। তো এই হৈছে ইয়াৰে পৰিৱেশ। তো ধুনীয়াকৈ দেখুৱাই আছোঁ আপোনালোকক। তো ৰাস্তাত আৰু জানে বৰষুণৰ কাৰণে ভিডিঅ'টো কণ্টিনিউ নকৰিলোঁ তাতে। তো এইফালে বৰফ পৰি অলপ আগুৱাই যাম, স্ন' দেখুৱাম আপোনালোকক। তো এইফালে পৰিৱেশটো চাই লওক, ভালদৰে বেক কেমেৰাত দেখুৱাই আছোঁ। তো এই হৈছে মায়'দিয়া পাছৰ পৰিৱেশ। এইফালে চাওক স্ন' পৰি আছে, এইফালে মানে আগত পৰিছিলে, বৰ্তমান স্ন'ফল হৈ থকা নাই। আৰু এইটো হৈছে মায়'দিয়া পাছৰ বৰ্ডটো, চবে ফটো মাৰত ব্যস্ত হৈ গ'ল আকৌ লগালগ। এইফালে চব আমাৰ বাইকবিলাক, এইফালে মন্দিৰ এটা আছে, আৰ্মি কেম্প আছে এইফালে। চ' এই হৈছে পৰিৱেশ। তো অকণমান আগুৱাই যাম এইফালে, তো তাতে আৰু ধুনীয়া ধুনীয়া ভিউ আছে, এইবিলাক দেখুৱাই আছোঁ। আমি মায়'দিয়া পাছৰ বৰ্ডটো য'ত পাইছিলোঁ তাৰ পৰা অকণমান আগত গৈ আছোঁ। আগত মায়া হোটেল আছে, বহুত ফেমাছ। তো তাতে এটা মেগী চেগি খাব লাগিব। আৰু তাতে মেইন বৰ্ডৰ এইখিনি ইমান বৰফ নাছিলে, তো এইফালে দেখা পাইছোঁ বৰফ আছে। তো অকণমান বৰফো চাওঁ, বৰফত খেলিব লাগিব। তো বৰফ দেখা পালে বৰফত নিখিলিলে কেনেকৈ হ'ব, আৰু ইমান যদি পাছত আহিছোঁ, পাছত এনজয়টোও ল'ব লাগিব। তো সেইটো কাৰণে আগত গৈ আছোঁ, ৰাস্তা বেয়া, তো মোবাইলটো ধৰি ভিডিঅ' কৰাত অলপ অসুবিধা হৈছে। তো ডাইৰেক্ট মেগী খোৱা তাতে লগ পাই আছোঁ। অকণমান আগুৱাই অহাৰ পিছতেই মায়া হোটেলটো পোৱা যায়। তো ইয়াতে অকণমান মেগী চেগি খাই লওঁ। তো মেগী চেগি খাই লওঁ, তাৰপিছত ইয়াৰ পৰা ৰিটাৰ্ণ হ'ম। তো ভিডিঅ' বিশেষ আৰু ইয়াতে ভিডিঅ' কৰি নাথাকোঁ, একেবাৰে তলত গৈ কিনে লগ পাম। আমি এতিয়া দুপৰীয়াৰ খানাটো খাই ল'লোঁ মায়া হোটেলত। খাই লৈ এতিয়া অকণমান এইফালে ফুৰিব আহিলোঁ, মায়া হোটেলটো পাৰ হৈ। কিন্তু এইখিনি ছাইডত অকণমান বৰফ আছে, কিন্তু স্ন'ফল নাপালোঁ, কোনো কথা নাই। যোনখিনি বৰফ পাইছোঁ বহুত ধুনীয়া লাগিছে। তো আপোনালোকে আহিব এনেকুৱা ছিজনত, মানে লাইফত এতিয়াও স্ন' দেখা নাই ডাইৰেক্টলি নেচাৰেলি। তো স্ন' চাব যদি ইচ্ছা আছে কম হাইটৰ ভিতৰত, মায়'দিয়া পাছত আহিব পাৰে আপোনালোকে, বহুত ধুনীয়া হয়। আপোনালোকে চাওক স্ন' কেনেকুৱা দেখি। ৰাস্তাৰ চাইডে চাইডে আছে, মেইন ৰাস্তাত নাই, কাৰণ গাড়ী চাড়ীবিলাক আপ ডাউন হৈ আছেতো, তো বৰফবিলাক গলি যায়। ধুনীয়া লাগি আছে আৰু। তো এতিয়া গৈ থাকোঁ লাহে লাহে।
চব বৰফত ফটো উঠাত চবেই ব্যস্ত অকণমান স্ন' ফাইট খেলিলোঁ ইয়াতে বঢ়িয়া লাগিলে আৰু সৰু সুৰাকৈ কিবা এটা বনাবলৈ চেষ্টা কৰিলোঁ ইয়াতে ইমান ভাল নহ'ল কিন্তু ট্ৰাই কৰিলোঁ বনাবলৈ আৰু এইফালে পূৰা ব্লগ শ্লগ চলি আছে বেলেগৰো তো কেনেকুৱা লাগিছে ভিডিঅ'টো কমেণ্ট কৰি জনাব এতিয়া ইয়াৰ পৰা ওলাই যাওঁ বৰ ভাল দেখা পাইছে বোলে কেনেকুৱা হৈ আছে কালি ৰাতি তিনিচুকীয়াত ৰুম ল'লোঁ এইফালে ৰুমৰ বাহিৰৰ ভিউটো বাহিৰত গৈ কিনে ভালদৰে দেখুৱাই আছোঁ এইফালে ষ্টেচনটো আছে গা পা ধুই ৰেডি হৈ গ'লোঁ এতিয়া টিলিঙা মন্দিৰলৈ যাম তাৰপিছত টিলিঙা মন্দিৰৰ পৰা আজি ঘৰৰ ফালে ৰিটাৰ্ণ হৈ যাম এতিয়া বাহিৰত গৈ কিনে বাহিৰৰ দৃশ্যখিনি দেখুৱাই আছোঁ এই হৈছে তিনিচুকীয়া ষ্টেচনটো চাব পাৰে আৰু এই হৈছে আমাৰ হোটেল এই আগৰ ৰুমটোত লগৰ 4জনে আছে আৰু বাকী আমি 4জন এইটো ৰুমত আছিলোঁ এতিয়া আমি চবেই ৰেডি চেডি হৈ ল'লোঁ এতিয়া মন্দিৰৰ ফালে যাম ধুনীয়াকৈ যাই পূজাটো দি ল'ম পূজাটো দি কিনে ৰিটাৰ্ণ হৈ যাম ভগৱানে ভালে ভালে আনিলে যাতে ভালে ভালে ঘৰলৈকে লৈ যাম কালি বহুত লেট হ'ল চ' ইমান আৰু ব্লগ নকৰিলোঁ আগতে মায়'দিয়াতে ব্লগটো এণ্ড কৰি দিলোঁ চ' এতিয়া আমি ওলাই যাওঁ ওলাই গৈ কিনে ডাইৰেক্ট মন্দিৰৰ তাতে লগ পাই আছোঁ টিলিঙা মন্দিৰত আহিলোঁ এইখানে এতিয়া পূজা দি ল'লোঁ এনেকৈ মন্দিৰটো বহুত ধুনীয়া লাগিছে আপোনালোকে তিনিচুকীয়া আহিলে আহিব আৰু ভগৱানে যাতে আপোনাৰ সকলোকে ভালে ৰাখক তাৰে কামনা কৰিলোঁ এতিয়া মন্দিৰটো ভালদৰে দেখুৱাই আছোঁ চাই লওক আৰু তাৰপিছত ইয়াৰ পৰা ওলাই যাই আছোঁ তো এইটোৱে হৈছে মন্দিৰৰ পৰিৱেশটো বহুত ধুনীয়া লাগিছে আৰু বহুত টিলিঙা ইয়াতে বান্ধি দিয়ে মানুহবিলাকে যাতে মনোকামনাবিলাক পূৰণ হয় চ' আশাবিলাক পূৰণ কৰি দিয়ে বাবাই চ' এইটোৱে আছিলে মন্দিৰৰ চৌপাশ চ' এতিয়া ইয়াৰ পৰা ওলাই যাওঁ ওলাই গৈ কিনে ৰাস্তাত লগ পাই আছোঁ আহি এতিয়া আকৌ ৰেডি হৈ গ'লোঁ ঘৰৰ ফালে যাম বগীবিল পাম আৰু বগীবিল চাব পাৰিব ওলাই যাওঁ ইয়াৰ পৰা বহুত লেট হৈছে 12টা বাজিলে তো কিবা এটা খাই ল'ব লাগিব ৰাস্তাত গৈ খাই বৈ ওলাই গৈ আছোঁ বৰ্তমান আমি আহি বগীবিল ব্ৰিজ পালোঁ তো চবেই ফটো উঠাত ব্যস্ত আৰু এইফালে আমাৰ ডিজে বয় পূৰা ফটো উঠি আছে তো ৰাস্তাৰো ব্লগ নকৰিলোঁ মোবাইলেৰে কি ব্লগ কৰিব পূৰা ভাগৰুৱা হৈ গৈছোঁ ঘৰত যাই আছোঁ কিন্তু দেৰি হৈ যাব তো ব্ৰিজখন ভালদৰে দেখুৱাই দি আছোঁ আপোনালোকক এইখন হৈছে বগীবিল ব্ৰিজ এই হৈছে ইয়াৰ পৰিৱেশ বহুত ধুনীয়া লাগিছে বগীবিল ব্ৰিজখন আৰু আপোনালোকে তিনিচুকীয়া ফালে আহিলে ইয়াতে সোমাব নিশ্চয় তো বগীবিল ব্ৰিজৰ বিষয়ে আপোনালোকে সকলোৱে জানে বিশেষ আৰু একো দেখুৱাই নাথাকোঁ এতিয়া ইয়াৰ পৰা ওলাই যাওঁ ওলাই গৈ কিনে বগীবিলৰ পৰা ডাইৰেক্ট আৰু তেজপুৰলৈ আহি গ'লোঁ ৰাতি বহুত দেৰি হৈ গ'ল ব্লগ নকৰিলোঁ আন্ধাৰৰ কাৰণে তো ইয়াতে লগ এজনৰ ৰুমত থাকিলোঁ এতিয়া ঘৰৰ ফালে ওলাই যাম আগত গৈ অকণমান ব্ৰেকফাষ্ট চেকফাষ্ট কৰিম কৰি কিনে ডাইৰেক্ট ঘৰত যাম তো ভিডিঅ'টো চাই কেনেকুৱা লাগিছে কমেণ্ট এটা কৰি দিব আৰু যদি ভাল লাগিছে লাইক এটা কৰি দিব নতুন নতুন যোনে চাইছে ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ধুনীয়া ধুনীয়া ৰাইডৰ ব্লগ আৰু আহি আছে তো আজিলৈকে ইমানেই অন্য এটা ভিডিঅ'ত লগ পাই আছোঁ